নমস্কাৰ অসম ইনফো 2.0 সমুদ্ৰকক স্বাগতম জনাই দিবলৈ ওলাইছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি আছে 21 জুলাই। এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে দিবলৈ ওলাইছো এটি বিগ ব্ৰেকিং নিউজ। গ্ৰেপ্তাৰৰ ভয়ত পলায়ন কৰিছে নেকি পংকজ পাঠকে? পংকজ পাঠকৰ ফেক্টৰীত আৰক্ষীৰ বিশদ অভিযান। আৰক্ষীৰ অভিযানত পূৰ্বে পংকজ পাঠকৰ পলায়ন। পংকজ পাঠকৰ কৰ্মচাৰীৰ মোবাইল জব্দ কৰিলে আৰক্ষীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে পংকজ পাঠকক ধৰিবলৈ বৰপেটা বজালিৰ নলবাৰী কামৰূপ আৰক্ষীৰ অভিযান আৰম্ভ। অসমীয়া নাৰী জাতিক চৰমভাৱে তাচ্ছিল্য আৰু অপমান কৰিছিল পংকজ পাঠকে। ইফালে মহিলা সাংবাদিকক সভ্য সমাজে গ্ৰহণ নকৰা ভাষা প্ৰয়োগ কৰি আক্ৰমণ কৰিছিল। ইয়াৰ পিছতে মহানগৰ আৰক্ষীয়ে গৈ টিহুত অভিযান চলায়। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। পৃথিৱী বাচি থাকিব নাই ইয়াক লৈ এক বৃহৎ প্ৰশ্ন উত্থাপন হৈছে। পৃথিৱীত গৰমে ভংগ কৰিলে পূৰ্বৰ সকলো অভিলেখ। গ্ৰীষ্ম প্ৰবাহৰ ফলত ইউৰোপত 1000 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। নাছাই প্ৰকাশ কৰিছে গ্ৰীষ্ম প্ৰবাহৰ ভয়ংকৰ ছেটেলাইট মেপ। পৃথিৱীত গ্ৰীষ্ম প্ৰবাহে লোৱা ভয়ংকৰ ৰূপৰ কথা বৰ্ণনা কৰিছে নাছাই। এছিয়া, ইউৰোপ, আমেৰিকাত ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ। পশ্চিমবংগ, তুৰ্গাল, স্পেইন, ফ্ৰান্স গৰমে ভংগ কৰিছে সকলো অভিলেখ। অতিপাত গৰমৰ ফলত বিভিন্ন ঠাইত বন জুই লৈছে ভয়ংকৰ ৰূপ। ইংলেণ্ডতো গ্ৰীষ্ম প্ৰবাহে সকলো অভিলেখ ভংগ কৰিছে। প্ৰথমবাৰৰ বাবে ইংলেণ্ডত 40.3 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত উত্তাপ বৃদ্ধি পাইছে। ইংলেণ্ডৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। পুনৰ কৃত্ৰিম বানত ডুবিল যোৰাবাট। এজাক বৰষুণতে ডুব গ'ল যোৰাবাট। কৃত্ৰিম বানত ভুৰিল যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ। যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত একাঠু পানীত উপঙিল বাইক বিলাহী বাহন। কৃত্ৰিম বানৰ ফলত উজনি মোৱা পথত যান জঁটৰ সৃষ্টি হৈছে।